हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। आज का मेरा ये ब्लॉग ধন্যবাদ হ'বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ ওপৰত কেনেধৰণৰ প্ৰস্তুতি চলি আছে তাকে দেখাবলৈ আপোনালোকক মই এই ব্লগটো বনোৱা হৈছে। সো আপোনালোকে চাব বুলি আশা কৰিলোঁ। সো চাই থাকক। সো ফাইনেলি বন্ধুসকল মই ঘৰৰ পৰা ওলালোহি। সো এতিয়া গৈ আছোঁ, দেখিছে চাইকেলত গৰীব মানুহ মই। তো বৰষুণ দিব পাৰে, ঠাণ্ডা লাগিছে। এতিয়ালৈকে দিয়া নাই, যি হ'লেও আগতে মই লৈ ল'লোঁ আৰু ছাতিটো। তো বন্ধুসকল মই চাইকেলত যোৱা নাই, এতিয়া বৰ্তমান অলপ আগলৈকে চাইকেলত যাম। মোৰ বন্ধু এজন আহি আছে, মই তেখেতৰ লগতে যাম। আপোনালোকক মই গোটেই শিল্পী দিৱসৰ প্ৰস্তুতি কেনেধৰণৰ চলি আছে আমাৰ ডুমডুমাত বলক চাই থাকক। অকল মই ইয়াত লগৰটোৰ ওচৰত পালোহি। এই দেখিছে স্কুটিটো মোক চলাব বিচাৰিছোঁ, দিয়া নাই মোক। ইমান ডাঙৰ প্ৰস্তুতি দেখাব যাম আপোনালোকক, কিমান ডাঙৰ প্ৰগ্ৰাম হৈছে। তাক মই কৈছোঁ, মই মোবাইল দিয়া স্কুটিটো চলাব, ভাই নিদিওঁ বুলি কৈছে। বোকা হৈ আছে বোলে, আৰু বৰষুণ বতৰত বোকা নহ'লে কি হ'ব হে কোৱাচোন? তুমি দিবা নাই চলাবলৈ? হে নিদিয়া? কেলে এনেকৈ কৰিছে? এনেকৈ একা কৰি নকৰিবা আকৌ গৰীব মানুহটোক। ইমান দূৰৰ পৰা চাইকেলত আহিছোঁ, তুমি মোক এনেকৈ কৰিলে নহ'ব নহয়। এই দিয়াচোন, দিয়া দিয়া কি মানে আৰু বন্ধুসকল আপোনালোকক দেখুৱাৰ কাৰণে মই স্কুটি পালোঁ আৰু আপোনালোকৰ ছাপৰ্টত। তো এনেদৰে মোক ছাপৰ্ট কৰি যাব। তো চাই থাকক। তো ফাইনেলি বন্ধুসকল মই ইয়াত পালোহি। তো বলক দেখাই আছোঁ আপোনালোকক। অসমীৰে মাটিতে ডুমডুমা এখনি ঠাই, অসমীৰে মাটিতে ডুমডুমা। তো বন্ধুসকল আজি ব্লগটো ইমানেই আছিলে। তো সকলোৱে ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।